Hello guys, good morning. কি খবৰ? আশা কৰো আপোনালোক ভালে আছে। আসমিনা ব্লগৰ নতুন ভিডিঅ'লৈ আপোনালোক পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো ভিডিঅ'টো চাই ভাল পাব। এতিয়া বাজিছে ৰাতিপুৱা 9টা। ল'ৰা ছোৱালী স্কুললৈ গ'ল আৰু মিষ্টাৰে ল'ৰাটোক স্কুলত থৈ আহিলে। তেওঁ ডিউটি যাব। আজি অবলে অলপ দেৰিকৈ যাব। আৰু আজি তাতে আহিব আমাৰ ঘৰলৈ আলহী। আৰু আলহী মানে আমাৰ ভতিজা এটা হৈছিলে দেওৰৰ ল'ৰা আৰু মাকৰ ঘৰত আছিলে বোৱাৰীজনী। আজি তাই ঘৰলৈ আহিব আৰু লগত আহিব মাক আৰু ভনীয়েক। আৰু সেইবিলাক অলপ বনোৱা মেলা কিবা কৰিব লাগিব আৰু সেইবিলাক আপোনালোকক দেখাম। আৰু আমি যাম কাইলৈ এফালে আৰু এফালে মানে এটা স্পেচিয়েল কামতে যাম বাৰু, সেয়া আপোনালোকক কম পিছত। আৰু ৰাতি আহিব আকৌ ননদ জয়ো আহিব আৰু আপোনালোকক দেখাই থাকিম আৰু কি কৰোঁ আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে। এতিয়া মিষ্টাৰ ডিউটি গ'ল আৰু ময়ো খাই মেলি আজৰি হৈ ল'লোঁ। তাৰপিছত পাকঘৰৰ পৰা মানে বাচন চাচন ধুই মেলি ওলালোঁ বাৰু। এতিয়া আকৌ সোমাব লাগিব আকৌ খাব বনাবৰ কাৰণে। এতিয়া আমি ৰাতিপুৱা খাইছোঁ, দুপৰীয়াটো বনাবলৈ আছেই। তাৰপৰা মই ভাবিছোঁ পাকঘৰৰ কামত মানে বনোৱাত সোমোৱাৰ আগতেই আকৌ নিজৰ কাম দুটামান আছে সেয়া কৰি লওঁ। এইটো কুৰ্তি মানে ফিটিং কৰিবলৈ আছে, দুটা কুৰ্তি আছে। এইটো আগত আনিছিলোঁ আপোনালোকক দেখাইছিলোঁ বাৰু। এইটো অকণমান কিনাৰটো চিলাব লাগিব। তাৰপিছত এইটো কালি আনিছিলোঁ, এইটো অকণমান চিলাব লাগিব। এইটো দেখাইছিলোঁ চিলাব লাগিব, সেইটো কাৰণে এইকেইটা চিলাই লওঁ। তাৰপিছত আকৌ কাপোৰ পেকিঙো কৰিছোঁ কাইলৈ যাবৰ কাৰণে। কাপোৰ চিলাই আছিলোঁ ঘৰত, তেনেকুৱাতে মুখৰ আকৌ বৌজনীয়ে ফোন কৰি মাতিলে, চাহ বনাইছে বোলে। 11টা বজাত একাপ ধুনীয়া চাহ খাই আনকালে আহোঁ বাৰু খাবলৈ। আজিওতো মই বহুত দিন অহা নাই, আজি তেওঁ ফোন কৰি মাতিলে কাৰণ তেওঁ জীয়েক আহিছে আৰু জীয়েকৰ লগত একেলগে চাহ খাব মাতিছে। আৰু এইয়া জীয়েক পুৰা কাম কৰিছে, চাহ বনাইছে। তাইকো মোৰ গাখীৰ চাহ বনাব আৰু বোলে গাখীৰতে দি, আৰু সেয়া খাওঁ। তাৰপৰা আকৌ ঘৰত কাম আছে, যাওঁগৈ সোনকালে। তাই দেখিছে কিমান কাম কৰিছে, তাই পুৰা কাম কৰে ঘৰলৈ আহিলে। চাহ খাইছোঁ এয়া আৰু লাড়ু তাই বনাই আনিছে ঘৰত। তাই যে বনাবলৈ চবেই জানে আৰু এইবিলাক নিমকি। এতিয়া খালোঁ চাহ, গৈ থাকোঁ ঘৰলৈ। বাই বাই। বৌহঁতৰ ঘৰৰ পৰা চাহ খাই আহিলোঁ। আহি কুৰ্তি দুটা চিলাই ল'লোঁ কাৰণ আধা চিলাই থাকোঁতেই মাতি দি দিলে গুচি গ'লোঁ। তাৰপৰা ল'ৰা স্কুলৰ পৰা আহিলে, তাকো গা ধুবলৈ দিলোঁ। তাৰপৰা দি মেলি এতিয়া সোমাইছোঁ পাকঘৰত আৰু এতিয়া বনাওঁ ভাত দুপৰীয়ালৈ। এতিয়া বনাম এয়া মাছ বনাম, মাছ ভোল আলু দি তৰকাৰী বনাম এতিয়া। তাৰপৰা এইখিনি আমি বনাই খাওঁ এতিয়া দুপৰীয়াৰ কাৰণে। তাৰপিছত আলহী আহিব পাছবেলা আৰু আকৌ বনাব লাগিব ৰাতিৰ কাৰণে। সেইকাৰণে আকৌ আজি ৰাতি ভাতটো তলত বনাব লাগিব। সেইটো কাৰণে এতিয়া তললৈ যাম, আমি খাই মেলি আজৰি হৈ লওঁ। এতিয়া কৰিছোঁ কাপোৰ ইস্ত্ৰি আৰু এফালে তৰকাৰী হৈ আছে, এফালে কাপোৰ ইস্ত্ৰি কৰিছোঁ। আৰু মাইকী মানুহে তেনেকৈ কামবিলাক মিলাব লাগিব। আৰু আজি আবাকো বোলে সোনকালে ভাত লাগে, আবা টাউনলৈ যায়, কিবা কাম আছে। সেইটো কাৰণে আকৌ সোনকালে গ'লেহে কামটো হ'ব। আৰু যিদিনাখন ভাত সোনকালে হয় সেইদিনাখন ভাত নাখায়, যিদিনাখন ভাতটো অকণমান দেৰি হয় সেইদিনাখনে সোনকালে ভাত বিচাৰে। তেনেকুৱা চবৰে ঘৰতে হয় চাগে না, মোৰ ঘৰত কিন্তু প্ৰায়ে হয় তেনেকুৱা। এতিয়া আজৰি হ'লোঁ আৰু কাম কৰি মেলি। তাৰপৰা এতিয়া যাওঁ তললৈ আকৌ ৰাতিৰ কাৰণে বনাবলৈ, আৰু আলহী আহি পাবলৈ হ'বই এতিয়া। সেইটো কাৰণে যাওঁ আৰু বনাই লওঁ, কাৰণ আলহী অহাৰ আগতে বনাই মেলি ৰেডি হ'লে ভাল লাগে। তেতিয়া আলহীৰ লগত অকণমান কথা চথা পাতিবলৈ পাৰোঁ। আৰু এতিয়া আকৌ কাম এটা থাকি গৈছিলে, কৰি থাকোঁতে মাজতো কাম থাকি গ'ল। এইকেইডাল খাৰু দেখিছে, এই খাৰুকেইডাল ইমান কালাৰটো বেয়া হৈ গ'ল, বা পানীৰ কাৰণে হয় চাগে, পানী আইৰণ থাকিলে। মই ইমান পিন্ধি নাথাকোঁ বাৰু এইকেইডাল, ক'ৰবাত গ'লে পিন্ধা হয়, কিন্তু তথাপিও বেয়া হৈ গ'ল। এতিয়া এইকেইডাল খাৰু মই চাফা কৰিম আৰু কেনেকৈ কি দি চাফা কৰোঁ সেই আপোনালোকক দেখাম। এতিয়া ইয়াত দিছোঁ মই হালধি, তাৰপৰা অলপ চাৰ্ফ দিছোঁ। চাৰ্ফ দি মই এনেকৈ মিক্স কৰি মই 10 মিনিটমান থৈ দিম। এতিয়া 10 মিনিটৰ পাছত এডাল ব্ৰাছ দি এনেকৈ ঘঁহি দিছোঁ। পুৰা চিকচিকীয়া হৈ গ'ল এতিয়া, যিমান লেতেৰা হৈ আছিলে পুৰা চাফা হৈ গ'ল। এতিয়া আহিছোঁ তলৰ পাকঘৰত বনাবলৈ ৰাতিৰ কাৰণে, বনাই লওঁ। মোক মায়ে পিঁয়াজ কাটি দিছে বনাবৰ কাৰণে। এতিয়া আহি পাৰ্চেল এটা দি থৈ গ'ল ল'ৰাজনে, দেৰি হ'ল আজি দিয়া, আনকালে সোনকালে দিয়া, আজি দেৰিকৈ দি থৈ গৈছে এইটো। আৰু মই এতিয়া আপোনালোকৰ লগত আনবক্সিং কৰি দেখাম। বহুত পেক কৰি দিছোঁ।
পেকিংটো কিন্তু ফ্লিপকাৰ্টত মজা দিয়ে এইটো ব্লাছাৰ প্লেট মিছ ৰ'জৰ হয় এতিয়া আয়োজন চলি আছে সেয়া আমাৰ একদম এইফালে বাপেকে একদম ক'ব নোৱাৰা হৈ আছে আজি ল'ৰা আহিব ঘৰলৈ কোনে পায় আৰু ইয়াৰ ভায়েক আহিব হয় নাই আৰু সেই নেনাইকে আৰু ক'ব নোৱাৰা হৈ আছে নেনাইকে একদম কি তামোল খাইছে নেনাইকে মনে মনে তামোল খাই আমি তামোল খাব নিদিওঁ যে মনে মনে তামোল খাই আছে ভিডিঅ' কৰি দিওঁতে ধৰা পৰি গ'ল আমি সব ৰখি আছো অপেক্ষাত বাপেকে একদম বেছি এক্সাইটেড বাপেক আৰু এতিয়া নানীয়েক দুজনী নানীয়েক মই এনেহে আহিছো দে এজনে ফূৰ্তিতে বস্তুৱে পেলাই দিছে আহি পালাহি নি মা পালেহি ডাঙৰ মায়ে ফটো মাৰিছে এয়া ভণ্টি আহিলে যদিও আপোনালোকক প্ৰথম দফা দেখাব নহ'লে আমি খাই মেলি এতিয়া আজৰি হ'লোঁ ভাত আৰু কাইলৈ আকৌ এফালে যোৱা হ'ব এই তাইক মেহেন্দি আঁকি আছে আৰু কাইলৈ আমি অলপ সোনকালে যাম আকৌ এতিয়া আহোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম আজিলৈ বাই বাই যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব